হাই গাইজ, আজি আমি গীতাশ্ৰী বা কি কৰোঁ আপোনালোকে চাব। আৰু লগত সংগীতা আছে। আহকচোন আমি কি কৰোঁ। তেওঁত গীতাশ্ৰী বা আছে। কি কৰি আছ তই? তই এটা কাম কৰিম বুলি ভাবিছোঁ আজি। কৰিব দিবি না? কিবা উঠ কিবা কৰা ভয় লাগে নহয় আকৌ আজিকালি তই কৰিবি নে মই কৰিম? দুইটাই সমান সমান কৰিম। মই কেমেৰা ধৰিম। তই কেমেৰা ধৰ, মই কি কৰিম। তাৰমানে চিষ্টেমটো অলপ বেছিকৈ ভয় লগা নিচিনা লাগছে। এই কেমেৰা ধৰ বোলে আৰু কামটো হৈছে এইটো। এই গীতাশ্ৰী বা কি মেকআপ কৰি দিবি। তোক আজি আমি মেকআপ কৰিম, তই পাতি দিব লাগিব এতিয়া মুখখন আমাৰ। মুখত যদি কিবা ওলাই এনেই মোৰ মুখৰ অৱস্থা নাই। একো নহয়, একো নহয়, আমি বেলেগ একো হেৰি কৰা বস্তু লোৱা নাই। Pond's। এইটো পঞ্চ পাউডাৰ, এইটো কিবা লাৰু লাৰু দেচোন, কিবা নাজানো। ব্লেণ্ডাৰ কি দাম? ব্লেণ্ডাৰ ব্লেণ্ডাৰ। কি হ'ব পাইছি এইটো কিবা দেখোন এই চিংগাৰ নিচিনা লিপষ্টিক। অঁ এইটো কিবা চকুত লগা আইছে নে কি? এই ওপৰতে লগাই আছো এইটো কুটোৰ। অঁ ওপৰত দে। অঁ এই আকৌ কিবা কৰিম বুলি কওঁতে হৈ গৈছিল, কিন্তু বেলেগ একো নকৰোঁ। এই কাজি আমি অলপ মেকআপ কৰি দিম। কেনেকুৱা হয় আপোনালোকে চাব। কেনেকুৱা লাগে, কেনেকুৱা হয় নাই, কেনেকুৱা লাগে অঁ নেকি? কিবা যদি ওলাই আকৌ সেইটো ভয় লাগে নহয় এনে ভাই মুখৰ অৱস্থা। এইটো আমাৰ 10 টকীয়া পঞ্চ। ফাল্টু নকৰবি আকৌ ভাই। নকৰে ইফালে তাই ভাই এনে কেমেৰা কৰি আছে। চাওঁ। ৰ মোৰ চুলিটো বান্ধি দে। ঘূৰা পাৰা চিটেই নাইকিয়া। ফাল্টু কৰিব গম পাইছো মই। হিৰামণি এই পঞ্চলে গালখন চিটাই দিছো পাউদাৰ এনে এনেকে। অঁ এই চকু কেইটা ভটকা মুজি থাকে। অঁ সেইটো কোবাই দি সেইটো দি কুবাই দিয়া মাৰি দিয়া গিলা কি হ'ব? এইটো কৰা বুলি মেকআপ মেকআপ কৰা। ই চুলিয়ে তুলিয়ে পাও দেন। মই ভাবিছোঁ পিঠাগুড়ি ছটিয়াই দি পিঠাগুড়িবিলাক যে ছটিয়াই তই এনেকৈ মেকআপ চেকআপ কৰি দিছা ধুনীয়াকৈ দে। বেছিভাগ এটা স্মাইল কৰি নালাগে স্মাইল দে তই কি ফাল্টু কৰি আছা দে। মই কিবা তই মই বুজি পোৱা নাই কি ফাল্টু কৰা নাই ভাই। তাৰমানে আমি এটা মানে হেৰি আমি তাৰমানে পাৰ্লাৰ শিকিম বুলি আছো নে হেৰি পাৰ্লাৰ শিকিম। তাত এতিয়া আমাৰ এতিয়া কোনো এতিয়া মুখখন পাতি নেদে। वाह दीदी दीदी वाह दीदी 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 ওৱা সেইকাৰণে মোৰ মুখখন পাইছে আহি। তাৰমানে মুখৰ কোনো নেদাই। আমি ভাবছো গীতাশ্ৰী বা তাতে আমি মানে অলপ প্ৰেক্টিচ কৰোঁ না। এই বান্ধৱীটো দেখা হ'ব তই যেনেকৈ যিবিলাক লগাই আছা। নাই চাহ এইটো দেখাই দিয়ে কি লগাইছা এইটো চাহ। অঁ এতিয়া কিবা চকুত লগা কেইটাবা আছে। আছে দে ভাল লাগিটাও ভাল লাগিটাও আছে। কোনটো এতিয়া দিছা কালাৰ? এইটো দিছোঁ আৰু এইটো দিছোঁ। মানে আইছেতটো ইমান হেৰি নাই। ভাল ভাল অঁ অলপ ভাল লগা আছে। এই নীলাটো নাথাকে নীলা ধৰণৰ এইটো অঁ এইটোৱে দাও নেকি পিছত? নীলাটো দি ইয়ে তই কি এইটো পিছত দিম, আগতে গীতা দিলোঁ। নীলাটো দিচোন বাৰু ভাল লাগব। চাওঁ মোবাইলটো দিছে পটককে। কেমেৰা ধৰা মানুহটো মই দেখাই দি আছোঁ। দুটাই এইবিলাক কি কৰিব বিচাৰি আছে মই বুজি পোৱা নাই। মানে দুটাই এতিয়া কি কৰিব খুজিছি বা বুঢ়া লগাবতো নহয়। মোক ভাল লগা কৰিব খুজি আছে নে তহঁতে কিবা ফাল্টু যি মোচনত পাউডাৰ ছটিয়াইছা? এই দুটা সেইটো এটা আজি গীতাশ্ৰী বাক বনাই দিম। সুন্দৰ চাওঁ কি বনা হাতলা খাই কৰাই পঞ্চ পাউডাৰ লাগিছে। হুই হুই এন্ধৰ মানে ফাটি গৈছে হয়। বাহিৰত নেৱা এই বাহিৰত যাওঁচোন। বাহিৰত যাওঁচোন। এইবিলাক লৈ যাম যো বাহিৰত যো কৈছো। কি লগাই দিছা? আইনাখন মাৰিলি আৰু মই কি কৰি আছো চাব পাব লাগিব। ফাইনেল নাংগে কি হয়
চকু মুজি ৰাখ চকু কেন পেলা আকৌ তই চকু মেলি নাথকিবি তহঁতৰ ওপৰত বিশ্বাস নাই মোৰ তহঁতে এতিয়া যি মোচনা হাঁহি আছা কিবা কৰি আছা অলপ কাষে নীলাটো লগাই দিবি চাহ চাহ একবাৰ চাই দি কি কি বুলি কয় লিপষ্টিকৰ কালাৰ সেইটো মোৰ মাথাটো ঘূৰি দিছিলে লিপষ্টিকৰ কালাৰটো অলপমান তলত দেখাই দি দেখা নাই লিপষ্টিকটো ভালকৈ লগাই দি চাহটো মুখটো ধৰি মই দেখাই নাই লিপষ্টিক চাহ বান্ধাইটো দেখাই দে হাইবোৰে কোনোবাই দেখিলি বেছিতে ভালকৈ লগাই দি লিপষ্টিক মানুহ লিপষ্টিক এইটো বস্তু আঁকি দিব লাগে সেইটো কি বুলিবা কয় লিপষ্টিকৰ যে লিপষ্টিকৰ যিটো লিপষ্টিক মানুহ ক'ত লগাই তহঁত ক'ত লগাই আছা কৈছো বাৰু মই লগাওঁতে বুজি পোৱা নাই আঁকি দে উঠটো আঁকি সেইটো উঠটো আঁকে অলপমান তই নাজানা নেকি তোৰ যিখিনি মানে সেইখিনিতে নহয় ন অকণমান বেছিকৈ আঁকে বাৰু সেইটো হেৰিটো ৰহে তহঁত ক'ত বাউণ্ডাৰী ৰাম ফাল্টু নকৰবি দে কথা কৈ গ'লে লিপষ্টিক দি আছো ক'ত কেমেৰা ধৰি আছে তহঁত ভাই কি হয় লাষ্ট মান গোটেই খেদাবি ভাই মোৰ সন্মানখিনি কি আৰু এইকেইটা আমাৰ মেকআপৰ যোগাৰ দৰা এটা চাব লাগিব সেইকাৰণে আমি উলিয়াই আছো উম নাইকিয়া হ'লে উম গাইছ ধুনীয়া আইনাখন দেখাইছো কি কৈছে আমি আকৌ লগাই দিছো ফুটা এটা এইটো আছে এনে ক'লা ফুটা নহয় ক'লা ফুটা নহয় নহয় কালাৰটো বেলেগ দিয়া কালাৰটো বেলেগ বেলেগ হেৰি কৰচোন লিচিব নাই বেলেগ কালাৰ এই হালধীয়াটো দিলে ভাল হ'ব নেকি এইটো মানে গোটেই মুখখনত সেইটো কালাৰ দিয়া গৈছে এইটো বেলেগ কালাৰ দিয়া যাক মেকআপ করবে দিশা এটা হাইট চাও এটা হাইট বাগি বসছি চাই নে এই মেকআপ আর্টিস্ট মেকআপ আর্টিস্ট এই অবস্থা নাকি তই দেখা লগা নৰাকি এনেকৈ চাই চবে তই তাক কিবা কৈ মানে কিবা কৈ দি গাইজ আপোনালোকৰ যদি কাৰোবাৰ মানে কি কইনাৰ বিয়া পাতে কোনোবা ছোৱালী যদি বিয়া পাতে
তেতিয়াহ'লে মোক মেকআপ কৰিব মাতিব আৰু লগত বেছিবা সংগীতা যাব আৰু এইটো ফাইনেল লুক আমাৰ কেনেকুৱা হৈছে কেনেকুৱা হৈছে আপোনালোকে জনাব নাপাহৰিব যেনে মোক চাবা নেদেখি আইনাখন দিছোঁ ৰ'ব মই আইনাখন এইটো হৈছে 5 এইটো হৈছে লাভ এইটো হৈছে কণী আৰু এতিয়া মই গীতা চোৱা অষ্ট আৰু চব এতিয়া মুজি দি এতিয়া মানে আইলিনাৰ নাই যে আৰু এইটো পুতাটো 5 এইটো উঠটো ভালকৈ দেখাই নেকি এইটো অষ্ট চব কেইটা চিপিৰি কি ভাই তো আইনাখন কেনে আহিছে মোবাইলটো ধৰ ভাল লগা হৈছে এনেই কোৱা নাই ধেমালি কৰা নাই বঢ়িয়া লগা হৈছে চাও 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 ক'ত যাই আছ মই তই একবাৰ ৰ'দত চাওঁ হাই গাইছ এইকেইটা হৈছে মেকআপ আৰ্টিষ্ট আমি তিনিটা এই দুটা যদি কাৰোবাৰ এনেকুৱাকৈ যদি মেকআপ মোৰ লুকটো মোৰ যদি মোৰ নিচিনা কৰ্মখিনি সেইখিনি বস্তু মানে মই যেতিয়া হেৰি কৰিম আপলোড কৰিম তাত মানে কমেণ্টত যদি লাগে তেতিয়াহ'লে ইহঁত দুটাক মানে বিচাৰিব তেতিয়াহ'লে মই নিশ্চয় দি দিম ইহঁত দুটাৰ এনেকুৱা কুকৰ্ম ইহঁত দুটাই কৈছে আমি মানে মেকআপ শিকি আছোঁ এয়া মেকআপ শিকাৰ অৱস্থা পাঁচটো কেনেকুৱা হৈছে এইটো কি তাৰমানে এইটো পতা এইটো পতা গাইছ মোৰ অৱস্থা কাহিল কৰি দিছে মোৰ তো ওলাবে লাজ লাগছি মানে যেনেকুৱা এটা অৱস্থা কৰি দিছে কোনোবা এটা দেখা পালে মোক কি বুলি হ'ব আমাৰ মাহঁতে দেখা পালে গালি কৰিব তো 2 টাকা দে হ'ব দে এতিয়া একবাৰ দেখাই যাওঁ চাম হিৰামণি তই ফেলা এই আমি ফাইনেল লুক হাই নেটবি গেদি ঠিক আছে হাই দি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু কৰিবা দেই কৰি দিব বাই বাই আৰু এটা ৰিলছ বনাই লওঁ ৰিলছকেইটা বনোৱাৰ আৰু পাছত ৰিলছ কেইটামানো বনাব লাগিব এতিয়া বাই বাই আজিলৈ এৰিছোঁ বাই বাই